তো বন্ধুসকল, আমি আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এটা বস্তু জনাম যে আমি সকলোৱে জানো যে আমাৰ ভাৰতবৰ্ষখন, আমি যিসকল যে আমাৰ ভাৰতবৰ্ষৰ যিসকল ইণ্ডিয়ান নাগৰিক, আমাৰ ভাৰতবৰ্ষৰ যিজন নাগৰিক, আমি সকলোৱে জানো যে আমাৰ ভাৰতবৰ্ষৰ মেইন নেতা কোন আছিল, আৰু এই মেইন নেতাজনৰ নাম আছিল কি? আমি সকলোৱে জানো যদি আমি কওঁ যে আমাৰ ভাৰতবৰ্ষৰ মেইন নেতা আছিল কি? যে মহাত্মা গান্ধী। আৰু এই মহাত্মা গান্ধীক আমি সকলোৱে জাতিৰ পিতা বুলি ভাবো। কি বুলি ভাবো? জাতিৰ পিতা। কাৰণ এই জাতিৰ পিতা বুলি ভাবা আমাৰ এইটোৱে কাৰণ যে যেতিয়া আমাৰ দেশখন ভাৰত স্বাধীন কৰা হৈছিল, ব্ৰিটিছৰ পৰা স্বাধীন কৰা হৈছিল, আৰু সেই স্বাধীনটো আমাৰ ভাৰতবৰ্ষত মহাত্মা গান্ধীৰ নেতৃত্বতহে আমাৰ ভাৰতবৰ্ষখন স্বাধীন হৈছিল। আৰু এই কাৰণে আমি আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতাৰ দিনত আমি মহাত্মা গান্ধীক স্মৰণ কৰো, বা মহাত্মা গান্ধী আমাৰ দেশখন স্বাধীন কৰিছিল। তো বন্ধুসকল, চলক আমি ভিডিঅ'টো আৰম্ভ কৰো। তাৰ মানে কথাখিনি হৈছে, আমাৰ এই মহাত্মা গান্ধী যেহেতু অহিংসাই ধৰ্ম আছিল, অহিংসাই ধৰ্ম আছিল, মানে অহিংসাই পৰম ধৰ্ম বুলি মহাত্মা গান্ধী ভাবিছিল। কিন্তু এই অহিংসাই ইমান এজন ভাল মানুহ আছিল, মহাত্মা গান্ধী ইমান এজন ভাল মানুহ আছিল, আৰু এই মানুহক কিনকি মানুহে গুলি কৰি মাৰি হত্যা কৰিলে। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰো। যেতিয়া কি হৈছিল যে আমাৰ ভাৰতবৰ্ষ যেতিয়া স্বাধীন হৈছিল, তেতিয়া মানে ভাৰতবৰ্ষ আৰু পাকিস্তান, যিটো ভাৰতবৰ্ষ আৰু পাকিস্তান এই দুটা একেলগে আছিল, কিন্তু যেতিয়া ব্ৰিটিছৰ পৰাই মহাত্মা গান্ধীৰ নেতৃত্বত সিহঁতে উদ্ধাৰ কৰিলে, তেতিয়া আমাৰ দেশখন আজাদী পালে। আৰু আজাদী পোৱাৰ পিছত বহুতো লিডাৰ আছিল, আৰু তাৰ নিচিনা মহাত্মা গান্ধীৰ নিচিনা বহুতো লিডাৰ আছিল আমাৰ এই ভাৰতবৰ্ষখনত, যিহেতু পাকিস্তান আৰু ভাৰতবৰ্ষ একেলগে এটা দেশী আছিল। কিন্তু যেতিয়া আমাৰ ভাৰতবৰ্ষৰ মহাত্মা গান্ধী মেইন লিডাৰ আছিল, আৰু এই মেইন লিডাৰ মহাত্মা গান্ধীয়ে কৈছিল যে সকলো ধৰ্মৰ মানুহে একেলগে থাকিব লাগে। আৰু এই মানুহ যিহেতু মহাত্মা গান্ধীয়ে আচলতে ভাল মানুহ আছিল, আৰু সি কৈছিল যে সকলো ধৰ্মৰ মানুহেই একেলগে থাকিব লাগে। কিন্তু এই কথাটো যে কৈছিল যে এই কথাটো তাৰ মাজৰ কেইবাটা লিডাৰে সিহঁতে ভাল নাপাইছিল। কাৰণ মহাত্মা গান্ধী কৈছিল যে মুছলমান হিন্দু এইবিলাক গোটেইখিনি জাতি ধৰ্ম একেলগ হৈ থাকিব লাগে। কিন্তু ইয়াৰ মাজতে কেইবাটা লিডাৰ এইহেতু মহাত্মা গান্ধীক এই কথাখিনি কোৱাতে সিহঁতে ভুল ভাবিছিল, বা কৈছিল যে সি বেছি মুছলমানৰ সতি দেখাই আছে। তো বন্ধুসকল, তো এইখিনি মানে কথা হ'ল, তো সেইকাৰণে যেতিয়া এই মুছলমানৰ প্ৰতি যেতিয়া মহাত্মা গান্ধীৰ মনোভাৱ আছিল, আৰু এইখন কথা কোৱাৰ পিছতে কি কৰিছিল, দেশখনত দেশ বিভাজন হোৱা বুলি, আৰু মেইন লিডাৰ, তো দেশ বিভাজন হোৱা লিডাৰ কি কৰিছিল, ভাৰত দুটা ভাগত বিভাজন হব ধৰিলে, এটা হল পাকিস্তান আৰু এটা ভাৰত। তো পাকিস্তান যেতিয়া সেপাৰেট কৰি দিলে, তেতিয়া মহাত্মা গান্ধী কৈছিল সিহঁতে কিবা আৰ্থিক সাহায্য দিব খুজিছিল, আৰু এইখিনি মুছলমানৰ প্ৰতি দয়াশীল দেখুৱাতে সি এই ভাৰতবৰ্ষৰ আৰু যিবিলাক লিডাৰ আছিল, আৰু এইবিলাক লিডাৰে ভাবিছিল যে মহাত্মা গান্ধীয়ে সিহঁতৰ প্ৰতি সহানুভূতি দেখাই আছে, আৰু সিহঁতে ভাবিছিল যে মহাত্মা গান্ধী বেছিভাগ মুছলমানৰ প্ৰতিহে টানে, আৰু সেইকাৰণে সহানুভূতি দেখাইছিল। আৰু সিহঁতে ভাবিছিল যে মহাত্মা গান্ধীয়ে মুছলমানৰ প্ৰতিহে বেছি আগ্ৰহতা দেখায়। তো সেইকাৰণে ইহঁতে কেইবাটা লিডাৰ বুদ্ধি কৰি, আৰু যেতিয়া মহাত্মা গান্ধীয়ে দিল্লীৰ বিল্লাল হাউজৰ পৰা এই 5:15 বজাত প্ৰতিদিনা যেনেকৈ 5:15 বজাত প্ৰাৰ্থনা কৰে, আৰু তেতিয়াই 5:15 বজাত প্ৰাৰ্থনাৰ দিকে আগবাঢ়ি গৈ আছিল, খোজকাঢ়ি আগবাঢ়ি গৈ আছিল। আৰু তেতিয়াৰ সময়তে কি কৰিছিল, তেতিয়াই প্ৰাৰ্থনা কৰাৰ সময়তে নাথুৰাম গডছে আহি কোনে নোবুজাকৈ তিনিটা গুলি মাৰি দিলে, আৰু তিনিটা গুলি মৰাৰ পিছত তৎক্ষণাৎ মহাত্মা গান্ধীয়ে মাটিত বাগৰি পৰিল, আৰু মাটিত বাগৰি পৰাৰ পিছত তৎক্ষণাৎ কিছু সময় পিছতে মহাত্মা গান্ধীৰ মৃত্যু হৈ গল। আৰু এই আচল কথা এইটো যে
ইমান ভাল মানুহ, ইমান আমি যাক দেশৰ ধৰ্ম জাতিৰ পিতা বুলি মানো, আৰু সেইজন ভাল মানুহ কেনেকৈ মাৰিলে? আমিতো কৈ দিলো যে কি কৰিছিল, মুছলমানৰ প্ৰতি মহাত্মা গান্ধীৰ অলপ সহানুভূতি আছিল। আৰু যেতিয়া দেশ বিভাজন হৈছিল, পাকিস্তান আৰু ইণ্ডিয়া যেতিয়া বিভাজন হৈছিল, আৰু পাকিস্তানে কিবা সাহায্যৰ প্ৰতি আগবঢ়াইছিল, সাহায্যৰ প্ৰতি অৰ্থনৈতিক কিবা আগবঢ়াইছিল, কিন্তু আগবঢ়াইছিল, কিন্তু এইবিলাক বস্তু সিহঁতে ভাল নাপাইছিল, কেইবাজনে ভাল নাপাইছিল, নাথুৰাম গডছে আৰু যেতিয়া গ্ৰুপ আছিল সিহঁতে ভাল নাপাইছিল। তো বন্ধুসকল, আৰু মেইন কথাখিনি হল যে নাথুৰাম গডছে তিনিটা গুলি মাৰাৰ পিছত মহাত্মা গান্ধীয়ে যেতিয়া বাগৰি পৰিল, বাগৰি পৰাৰ পিছত কিছু সময়ৰ পিছতে মহাত্মা গান্ধীৰ মৃত্যু হল। আৰু তেতিয়াই নাথুৰাম গডছে তথাপিও পলোৱা নাই। কিহৰ কাৰণে পলোৱা নাই, কিন্তু তাক মাৰি সি কিন্তু পলোৱা নাই। তো বন্ধুসকল, আমি যদি ভিডিঅ'টা আৰু নাথুৰাম গডছৰ বিষয়ে কবলৈ যাওঁ তেনেহলে বহুত টাইম লাগিব, কিন্তু আমি এইখিনি জানো যে কিয় মহাত্মা গান্ধীক মানিছিল? আমাৰ জাতিৰ পিতা, মানে আমাৰ যে ভাৰতবৰ্ষৰ যিটো জাতিৰ পিতা, তাৰ সকলো, তাৰ যি আমাৰ ইণ্ডিয়ান কাৰেঞ্চি যিটো পইচা আছে, সকলো পইচাতে তাৰ ফটো আছে, কাৰণ আমাৰ ভাৰতবৰ্ষৰ জাতিৰ পিতা বুলি মানি থাকে তাক। আৰু সেইজন মানুহক এনেকে মাৰিলে, আৰু কিহৰ কাৰণে মাৰিলে? যে এই মুছলমানৰ প্ৰতি সহানুভূতি দেখুওৱা, বা মুছলমানৰ প্ৰতি এই হয়তো দেশ যেতিয়া পাকিস্তান আৰু ভাৰত যেতিয়া বিভাজন হৈছে, তেতিয়া পাকিস্তানক কিবা আৰ্থিক সাহায্য কৰা, এইবিলাক বস্তু এই নাথুৰাম গডছতে দিয়া পাইছিল। সেইকাৰণে মহাত্মা গান্ধীক হত্যা কৰিছিল।